নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে DRBJ's নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ ডাইলৰ বৰৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে বুট দাইল আৰু মচুৰ দাইলখিনি আমি অলপ সময়ৰ কাৰণে তিয়াই থৈছিলোঁ। এতিয়া এইখিনি ভালদৰে ধুই ল'লোঁ। এতিয়া পিঁয়াজ লৈছোঁ, নহৰু, কেঁচা জলকীয়া, নিমখ, মান ধনিয়া পাত, নৰসিংহ পাত কেইখিলামান আৰু বেচন লৈছোঁ। এতিয়া এই সকলোখিনি বস্তু আমি ভালদৰে মিক্সিত মাৰি ল'লোঁ মিহিকৈ। এতিয়া তাত মই অলপকৈ বেচন দি ভালদৰে সানি যাম, যাতে আমি এইখিনি বৰৰ আকাৰ দি হাতেৰে সাজ দিব পাৰিম। এতিয়া আমি তেল গৰম কৰি লৈ এইখিনি ৰঙচুৱাকৈ আমি ফ্ৰাই কৰি লৈছোঁ। গেছটো অলপ কমাই দিছোঁ, নহ'লে ভিতৰখন নিসিজিব পাৰে, কেঁচা হৈ থাকিব পাৰে, তেতিয়া খাবলৈ বেয়া লাগিব। সেইকাৰণে আমি গেছটো কমাই অলপ ৰঙচুৱাকৈ দুইটা পিঠি ভাজি ল'লোঁ। এতিয়া আমি তেলৰ পৰা এইখিনি কাঢ়ি থৈছোঁ। এয়া আমাৰ ডাইলৰ বৰৰ ৰেচিপি ৰেডি। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, লগতে আমাক কমেণ্ট কৰিব।